মানি ললো প্ৰমোদ বড়ুৱে 4 বছৰ খালে তাৰমানে আগত তৰুণ গগৈৰ লগত ভগাই কোনে খালে প্ৰমোদ বড়ুৱে মোৰ লগত ভগাই চুগাই 4 বছৰ খালে আগত 17 বছৰ কোনে তৰুণ গগৈৰ লগত ভগাই খালে বিটিচিৰ কাৰণে যিখিনি টকা পইচা দিয়ে তাৰ অধিকাংশ টকাই বোলে আপুনি আধা আৰু প্ৰমোদ বড়ুৱে খায় প্ৰথম কথা বিটিচিত আমি যি ধন আৰু পুঁজি আগবঢ়াওঁ তাৰ হিচাপ নিকাচ গোটেইখিনি বিটিচিবাসী ৰাইজৰ সন্মুখত আছে এনেকুৱা যদি টকা খাব পৰা ব্যৱস্থা আছেই প্ৰমোদ বড়োতো 4 বছৰ থাকিলে আগৰ 13 বছৰ কোনে খালে 17 বছৰ যদি এনেকুৱা ব্যৱস্থা আছে মই নাজানো মানি ললো প্ৰমোদ বড়োৱে 4 বছৰ খালে তাৰমানে আগত তৰুণ গগৈৰ লগত ভগাই কোনে খালে যদি আছে মই কাকো অভিযোগ দিয়া নাই কিন্তু যদি প্ৰমোদ বড়ুৱে মোৰ লগত ভগাই চুগাই 4 বছৰ খালে আগত 17 বছৰ কোনে তৰুণ গগৈৰ লগত ভগাই খালে সেইটোতো হিচাপ উলিয়াব লাগিব হয়নে গতিকে মই ভাবোঁ যে ইলেকশ্যনটো ধুনীয়াকৈ হৈ যাব UPPL এইবাৰ ভাল ভোটত জিকিব আগতকৈ বেছি ভোটত জিকিব ঝাৰখণ্ডত বাবা চেষ্টা চলাই থকা হৈছে বেলেগ ষ্টেট ইমানটো বুজিও নাপাওঁ না অসমত যেনেকৈ বুজি পাওঁ যে চিডলিত জিকিবই বেলেগ ষ্টেটততো আৰু ৰাইজেহে ক'ব পাৰিব কিন্তু আমি কষ্ট কৰি আছোঁ মই ভাবোঁ বিজেপি গভৰ্ণমেণ্ট হৈ যাব নেশ্যনেল লেভেলত উত্তৰ প্ৰদেশত মাদ্ৰাছা ইতিমধ্যে নিষিদ্ধ কৰিছে অসমতো তেনেকুৱা আমাৰ মই উত্তৰ প্ৰদেশৰ ভাৰ্ডিকটো মই দেখা নাই খুব সম্ভৱ সুপ্ৰিম কোৰ্টে উত্তৰ প্ৰদেশত মাদ্ৰাছা চলি থাকিব বুলিহে কৈছে মই যিমান দূৰ জানো গতিকে ভাৰ্ডিকটো মই পঢ়ি লওঁ কংগ্ৰেছৰ শীৰ্ষ নীতিতে ঘৰে ঘৰে সোমাই আছে কিবা প্ৰভাৱ পৰিব নাই সোমোৱাটো ভাল কংগ্ৰেছ ইয়াত দুৰ্বল হৈ গৈছিলে অলপ যদি উঠক আমিনো কি বেয়া পাম স্যার যোৱাকালি হাগ্ৰামাই কৈছে যে বিজেপিৰ আশীৰ্বাদ মোৰ ওপৰত নাই কাৰণে অৱস্থা বেয়া কি ক'ব নাই বিজেপিৰ আশীৰ্বাদ সকলোৰে ওপৰত আছে আৰু আমি এইটো কোৱা নাই যে তোমাৰ ওপৰত আশীৰ্বাদ নাই তোমাৰ ওপৰত আশীৰ্বাদ আছে সমস্যাটো হ'ল যে কোনে ভাল কৰি চৰকাৰ চলাব কাৰ দিনত বিটিচিত ভাল কাম হৈছে কাৰ দিনত দুৰ্নীতি কম হৈছে কাৰ দিনত মানুহে ষ্টেট আৰু বিটিচি চেণ্ট্ৰেল গভৰ্ণমেণ্ট মিলি ধুনীয়াকৈ কাম কৰিছে কাৰ দিনত বোমা বিস্ফোৰণ গুলী বাৰুদ নোহোৱা হৈছে ৰাইজে সেইখিনিয়ে বিচাৰ কৰিব লাগে মই এটাই কথা ক'ম যে মই চিফ মিনিষ্টাৰ হিচাপে কোনোবাই যদি মোক সোধে যে আপোনাৰ আটাইতকৈ ডাঙৰ ছাকচেছ কি এটা ডাঙৰ ছাকচেছ হ'ল যে বিটিচিত সম্পূৰ্ণ শান্তি লৈ অহাটো কোন মুখ্যমন্ত্ৰী আগতে দুৰ্গা পূজাত কোকৰাঝাৰ অহাৰ কথা ভাবিব পাৰে কোন মুখ্যমন্ত্ৰী আগতে বাসুগাঁৱত দুৰ্গা পূজাত ইয়াত পূজা চাব পাতিব পাৰে মইতো সদায় তেজেৰে ধোৱা মানুহৰ শৰীৰ চাবৰ কাৰণে আহিছিলোঁ বিটিচিত এতিয়া পূজা চাবৰ কাৰণেও বিটিচিত আহিব পৰা হৈছে ইমান ডাঙৰ পৰিৱৰ্তন এটা মই ভাবোঁ যে সমসাময়িক ভাৰতবৰ্ষত ইমান নাটকীয় পৰিৱৰ্তন ক'তো হোৱা নাই আৰু এইটো বহুত ডাঙৰ কথা স্যাৰ 5টা সমষ্টিৰ ভিতৰত মই 3টা সমষ্টিত ঘূৰিলোঁ ধলাই বঙাইগাঁও চিডলি 3টাতে আমি ভাল মাৰ্জিনত জিকিম অহা কালি চামুগুৰি আৰু বিহালীত যাম ৰাইজক দেখিলে তাৰ বিষয়ে ক'ব পাৰিম তাতে যেতিয়ালৈকে মুখৰ সন্মুখত ৰাইজক নেদেখোঁ তেতিয়ালৈকেতো ক'ব নোৱাৰোঁ এতিয়ালৈকে ক'লে কোনোবাই ফোনত কোৱা কথাৰ ওপৰতহে ক'ব লাগিব এতিয়া চিডলি দেখিলোঁ জিকিব আপোনালোকৰ লগত আন্দাজ চাই গম পালোঁ জাৰ্নেলিষ্ট মতেও জিকিব বঙাইগাঁৱতো সকলোৰে মুখ চাই গম পালোঁ বঙাইগাঁৱত জিকিব ধলাইতো দেখিলোঁ জিকিব অহাকালি চামুগুৰিত গৈ চামুগুৰিৰ কথা ক'ম আৰু বিহালীত গৈ বিহালীৰ কথা ক'ম